हेलो ভিউয়ার্স সকলকে স্বাগতম জানাইছো এইচএ টেক প্লাস এডুকেশন ইউটিউব চেনেললৈ। ভিউয়ার্স আজিৰ ভিডিঅ'টোত আলোচনা কৰিম 2020 চনত যিসকলে ইউটিউব চেনেল ক্ৰিয়েট কৰিব বুলি ভাবিছে তেওঁলোকৰ কি যোগ্যতা থকা দৰকাৰ বা কি গুণাৱলী থকা দৰকাৰ এই বিষয়ে। প্ৰথমে আমি চাব লাগিব ইউটিউব মূলতঃ কি। ইউটিউবৰ জৰিয়তে ইউটিউবৰ সদস্যসকলে ভিডিঅ' আপলোড আৰু দৰ্শন কৰিব পাৰে। সেইকাৰণে ইউটিউব হ'ল এটি জনপ্ৰিয় ভিডিঅ' শ্বেয়াৰিং ৱেবছাইট। 2005 চনৰ ফেব্ৰুৱাৰী মাহত পেপলে জন্ম দিছিল ইউটিউব ৱেবছাইটটোৰ। পিছত 2007 চনৰ জুন মাহত পেপলৰ পৰা গুগলে ইউটিউবক কিনি লয়। তাৰ পিছৰ পৰাই গুগলে নিয়ন্ত্ৰণ কৰি আছে ইউটিউবক। তাৰপিছত আহিল আমি কিয় ইউটিউব চেনেল ক্ৰিয়েট কৰোঁ। চাওক ধৰক আপুনি আপোনাৰ জন্মদিনৰ অনুষ্ঠানৰ এটি ভিডিঅ' ৰেকৰ্ড কৰিছে আৰু সেইটো ভিডিঅ' আপোনাৰ দূৰত থকা কোনোবা এজন বন্ধুৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে। তেতিয়া কিন্তু আপুনি আন সাইটবোৰৰ দৰেই ইউটিউবত ভিডিঅ' আপলোড কৰি সেইটো ভিডিঅ'ৰ লিংক আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব পাৰে। তাৰপিছত ধৰক আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে মানুহৰ মাজত কিন্তু জনপ্ৰিয় হোৱাৰ লোভটো প্ৰত্যেকজন মানুহৰেই থাকে। গতিকে কিছুমান মানুহে নিজকে মানুহৰ মাজত ফেমাস কৰিবলৈ কিন্তু ইউটিউব চেনেল ক্ৰিয়েট কৰি থাকে। তাৰপিছত হ'ল আজিৰ দিনত যেটো চলি আছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, মানুহে কিন্তু ইউটিউব চেনেলৰ পৰা টকা উপাৰ্জন কৰিব পাৰে। ইউটিউব চেনেলৰ পৰা আমি কেনেদৰে টকা উপাৰ্জন কৰিব পাৰোঁ এই বিষয়ে আমি পিছৰ পৰ্ববোৰত আলোচনা কৰিম। এতিয়া আহিছোঁ এজন ইউটিউবাৰৰ থাকিবলগীয়া গুণাৱলীৰ বিষয়ে। চাওক এজন ইউটিউবাৰৰ থাকিবলগীয়া গুণবোৰ। প্ৰথমে আছে ভিডিঅ' বনোৱাৰ যোগ্যতা। আপুনি যদি এটা ভাল ভিডিঅ' বনাব নোৱাৰে তেনেহ'লে আপুনি কেনেকৈ ইউটিউব চেনেল ক্ৰিয়েট কৰিব। ইউটিউব চেনেল ক্ৰিয়েট কৰাৰ আগতে কিন্তু আমি ভিডিঅ' বনাবলৈ শিকিব লাগিব। ভিডিঅ' আমি কি বিষয়লৈ বনাম সেইটো বিষয়ে আমাৰ যোগ্যতা থকা দৰকাৰ, যেটো বিষয়লৈ আমি ভিডিঅ' তৈয়াৰ কৰিম। তাৰপিছত হ'ল ভিডিঅ' এটা সম্পাদনাৰ কৰাৰ যোগ্যতা কিন্তু আমাৰ থাকিব লাগিব, কিয়নো ভিডিঅ' যদি এটা আমি ভালদৰে এডিট কৰিব নোৱাৰোঁ তেনেহ'লে কিন্তু ভিডিঅ'টো ভাইৰেল হোৱাৰ চান্স খুবেই কম। তাৰপিছত হ'ল নিয়মানুৱৰ্তিতা। এজন ইউটিউবাৰৰ কিন্তু নিয়মানুৱৰ্তিতা থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। কিয়নো ধৰক আপুনি ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিছে, সকলো ঠিকেই আছে, আপুনি ভিডিঅ' এটা শ্বেয়াৰ কৰিলে, আজি আপলোড কৰিলে ভিডিঅ' আজি এটা, কিন্তু কালিও এটা কৰিলে, পিছদিনা এটা কৰিলে, তাৰপিছত দেখা গ'ল আৰু ভিডিঅ' বনোৱাৰ সময় নাপালে বা ভিডিঅ' বনাব নোৱাৰিলে। সেই ক্ষেত্ৰত আকৌ 15 দিন 20 দিন পিছত আকৌ এটা ভিডিঅ' আপলোড কৰিলে। এনেদৰে যদি ভিডিঅ' আপলোড কৰে তেন্তে কিন্তু আপোনাৰ চেনেল একদমেই ৰেংক নকৰে, মানে আপোনাৰ চেনেলটো ভাইৰেল একদমেই নহ'ব। কিয়নো এটা ইউটিউব কিন্তু নিয়মানুৱৰ্তিতাটো আটাইতকৈ বেছি ভাল পায়। ধৰক আপুনি ভিডিঅ' বনাব নোৱাৰে, সময় নাপায় বা সিমান আপোনাৰ ভিডিঅ' বনোৱাৰ মানে অসুবিধা নাই, সেই ক্ষেত্ৰত কিন্তু আপুনি সপ্তাহত যদি 2টা ভিডিঅ' আপলোড কৰে তথাপি হৈ যাব। ধৰক আজি এটা আপলোড কৰিলে সোমবাৰত, পিছত আকৌ এটা শুক্ৰবাৰত আপলোড কৰিলে, পিছত আকৌ সোমবাৰত, তাৰপিছত আকৌ শুক্ৰবাৰত, এনেকৈ যদি এটা নিয়মৰ ভিতৰত থাকি যদি ভিডিঅ' আপলোড কৰে তেন্তে কিন্তু আপোনাৰ চেনেলটো মানুহৰ মাজত ভাইৰেল হোৱাৰ এটা চান্স থাকিয়ে যাব। তাৰপিছত হ'ল 3 নম্বৰত অসীম ধৈৰ্য। এজন ইউটিউবাৰৰ কিন্তু ধৈৰ্য থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ধৰক আপুনি ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিলে, ভিডিঅ' আপলোড কৰি আছে নিয়মিতভাৱে, সকলো ঠিকেই আছে, কিন্তু দেখা গ'ল তথাপি ভিডিঅ'ত ভিউজ নাহে, ছাবস্ক্ৰাইব নাহে। এই ক্ষেত্ৰত কিন্তু মই ক'ব পাৰোঁ যে আপোনাৰ ধৈৰ্য থাকিব লাগিব। ধৈৰ্য থাকি আপোনাৰ ভিডিঅ' বনাই যাব লাগিব। যদি ভিউজ নাই, ছাবস্ক্ৰাইব নাই, আপুনি যদি কয় নহ'ব, মোৰ দ্বাৰা নহ'ব, চেনেলটো বাদ দি দিলে, এনেকৈ কিন্তু নহ'ব। ধৈৰ্য থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ধৈৰ্য ধৰি থাকিব লাগিব, গৈ থাকক, কষ্ট কৰিয়ে থাকক, ছাকচেছ হ'বও পাৰে। সেইকাৰণে ধৈৰ্য থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ইউটিউবৰ ক্ষেত্ৰত। তাৰপিছত 4 নম্বৰত আছে আনৰ ভিতৰত পৰে আপোনাৰ প্ৰথমে ধৰোঁ ইংৰাজী পঢ়াৰ যিটো যোগ্যতা। আপোনাৰ কিন্তু
ইংৰাজী নাজানিলেও সামান্য হ'লেও কিন্তু ইংৰাজীৰ জ্ঞান থকাটো জৰুৰী। কাৰণ ইউটিউব চেনেল এটা যেতিয়া নিজে নিয়ন্ত্ৰণ কৰিবলৈ যাম তেতিয়া কিন্তু আমাৰ ইংৰাজী জনাটো একদম বেছিভাগ নাজানিলেও সামান্য হ'লেও কিন্তু ইংৰাজী জনাটো দৰকাৰ। গতিকে আজিৰ ভিডিঅ'ত এইখিনি বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ পৰ্বত দেখুৱাম কেনেকৈ আমি ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিব লাগে, আপোনালোকক দেখুৱাই দিম। তো আশা কৰোঁ সকলোৱে লগত থাকিব। ধন্যবাদ।